নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 365 লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আমাৰ ভাৰতৰ যিটো ভাৰতৰত্ন হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, তাৰপিছত পদ্ম এৱাৰ্ড 2024 অলৰেডি 26 জানুৱাৰীৰ ইভিনিঙত আমাৰ অলৰেডি এনাউন্স হৈ গৈছে। আৰু তাৰ ভিতৰত সেই পদ্ম এৱাৰ্ড কি হয়, ভাৰতৰত্ন এৱাৰ্ড কেনেকুৱা ধৰণে হয়, কি হয়, এই সকলোবিলাক আজি ডিটেইলছ চাম। আৰু ইয়াৰ লগতে 2024ত কোনে কোনে পাইছে আৰু অসমৰ ৰেচপেক্টিভলি অসমৰ পৰা কোনে আমাৰ পদ্ম বা পদ্মশ্ৰী এৱাৰ্ড পাইছে, তো এই সকলোবিলাক আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে চাম। তো এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে একচুৱেলি আমি এটা কুৱেশ্যন আপোনালোকৰ ওচৰত আনিব বিচাৰিছোঁ। এই কুৱেশ্যনটো পঢ়াৰ পাছত আপোনালোকে গম পাব যে একচুৱেলি আমি পদ্মশ্ৰী পদ্মভূষণ এই সকলোবিলাক এৱাৰ্ড পঢ়াৰ পিছতো আমাৰ একচুৱেলি কুৱেশ্যনটো আহে কেনেকৈ, তেতিয়াহে আপুনি গম পাব যে আপুনি পঢ়িব কি লাগিব। তো প্ৰথম কুৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইন ৰেচপেক্ট অফ ভাৰতৰত্ন এণ্ড পদ্ম এৱাৰ্ড। তো কৈছে যে তলত দিয়া আমাৰ কিছুমান ষ্টেটমেণ্ট আছে, সেই ষ্টেটমেণ্টবিলাক ভাৰতৰত্ন আৰু পদ্মশ্ৰী এৱাৰ্ডৰ ওপৰত দিয়া আছে। তো প্ৰথম ষ্টেটমেণ্টটো দিছে ভাৰতৰত্ন এণ্ড পদ্ম এৱাৰ্ডছ আৰ টাইটেলড আণ্ডাৰ আৰ্টিকল 18 ক্লজ 1 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাত কৈছে যে ভাৰতৰত্ন আৰু পদ্ম এৱাৰ্ডটো আমাৰ কনষ্টিটিউশ্যন, আমাৰ সংবিধানৰ আৰ্টিকল নম্বৰ 18 ক্লজ 1ৰ ভিতৰত কি কৰা আছে, টাইটেল দিয়া আছে। পদ্ম এৱাৰ্ডছ হুইচ ৱেৰ ইনষ্টিটিউটেড ইন দ্য ইয়াৰ 1954 were suspended only once. পদ্ম এৱাৰ্ড যিটো 1954 চনত আৰম্ভ কৰা হৈছিলে, সেইটো 1954 চনৰ পৰা বৰ্তমান আজিলৈ এবাৰহে ছাছপেণ্ড হৈছে। আৰু তৃতীয়টো দিছে দ্য নাম্বাৰ অফ ভাৰতৰত্ন এৱাৰ্ডছ ইজ ৰেষ্ট্ৰিক্টেড টু মেক্সিমাম 5 ইন এ পাৰ্টিকুলাৰ ইয়াৰ। তো কৈছে ভাৰতৰত্ন এৱাৰ্ডটো মেক্সিমাম এটা বছৰত মাত্ৰ 5জন মানুহকে দিব পৰা যায়। তো ইয়াতে সুধিছে হুইচ এবভ ষ্টেটমেণ্ট ইজ নট কাৰেক্ট। এই বস্তুটো আপুনি মনত ৰাখিব, কি সুধিছে, নট কাৰেক্ট সুধিছে। তো আপোনাৰ ইয়াৰে পৰা এনচাৰটো ওলাব লাগে। এই এনচাৰটো আমি আমাৰ ভিডিঅ'টো লাষ্টত দিম। তো আপোনালোকে বৰ্তমান নিশ্চয় আপুনি গম পাইছে যে একচুৱেলি আমি ভাৰতৰত্ন পদ্ম এৱাৰ্ডৰ গোটেই লিষ্টখন ৰাত্তামাৰি মুখস্থ ৰাখিলেও আমি কুৱেশ্যনটো এনচাৰ কৰিব নোৱাৰিম যদি আমি ইয়াৰে বেচিক্স বস্তুখিনি নাজানো। তো তাৰে ক্ষেত্ৰত ছেকেণ্ড এটা কুৱেশ্যন চাওঁ, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। তলত দিয়া ষ্টেটমেণ্টবিলাক চাব দিছে। ৰেচিপিয়েণ্টছ of Bharatratna Awards must have achievement in the field of art, science, literature and public service. তো কি কৈছে ভাৰতৰত্ন এৱাৰ্ড যিবিলাকে পায়, ভাৰতৰত্ন এৱাৰ্ড পাবিলাকে আৰ্ট, ছায়েন্স, লিটাৰেচাৰ আৰু পাব্লিক ছাৰ্ভিচত কিবা না কিবা এচিভমেণ্ট পাব লাগে। ঠিক আছে, নেক্সট দ্য ষ্টেটিউটছ অফ 1954 ডিড নট এলাউ গ্ৰাণ্টিং অফ ভাৰতৰত্ন এৱাৰ্ডছ পষ্টুমাছলি। তো কৈছে 1954ৰ যিটো আমাৰ কি আছে ষ্টেটিউচটো আছে, যিটো দ্বাৰা আমাৰ 1954ত কি হৈছে ভাৰতৰত্ন পদ্ম এৱাৰ্ড এইবিলাক ষ্টাৰ্ট হৈছিলে। তো তেতিয়া পষ্টুমাছলি ভাৰতৰত্নটো দিয়া নাছিলে তাতে। ঠিক আছে, এতিয়া পষ্টুমাছলি মানে কি হয়? তো পষ্টুমাছলি মানে একচুৱেলি মানুহৰ মৃত্যুৰ পিছতো তেওঁৰ যদি কিবা হিউমেনৰ বা ছ'চাইটিৰ লগত জড়িত বা পৃথিৱীৰ লগত জড়িত ভাৰতৰ নাম ৰচনৰ কাৰণে যদি কিবা ভাল কাম কৰি গৈছে, তেনেকুৱা মানুহ বা তেনেকুৱা ব্যক্তিক মৃত্যুৰ পিছতো কি সন্মানৰ হেৰিত আপোনাৰ কি কৰে ভাৰতৰত্ন এৱাৰ্ডটো দি দিয়ে বা যিকোনো পদ্মশ্ৰী এৱাৰ্ড দি দিয়ে। ঠিক আছে, তো এইটো কি আছে 1954 চনৰ যিখন ষ্টেটিউট আছিলে তাতে এইটো মেনশ্যন কৰা নাছিলে। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আছে, কিছুমান ধৰণৰ একদম ৰেংক ফৰৱাৰ্ড কুৱেশ্যন আহে। তো সেই সকলোবিলাক চাম আৰু লগতে আমি এইবাৰ কোনে কোনে আমাৰ ভাৰতৰত্ন তাৰপিছত পদ্ম এৱাৰ্ড পাইছে সেই সকলোবিলাক আমি চাম। তো এই দুটা কুৱেশ্যনৰ পৰা আপুনি গম পাইছে যে কেনেকুৱা ধৰণে পঢ়িব লাগিব। তো ফাৰ্ষ্ট আমি যাওঁ আমাৰ এই যিটো পদ্ম এৱাৰ্ডটো হয়। ঠিক আছে, এই পদ্ম এৱাৰ্ডটোনো হয় কি বা পদ্ম এৱাৰ্ডটো কেনেকুৱা ধৰণে আৰম্ভ হৈছে এইটো চাওঁ। তো পদ্ম এৱাৰ্ডটো হৈছে ওৱান অফ দি হাইয়েষ্ট চিভিলিয়ান অনাৰ অফ ইণ্ডিয়া। তো পদ্ম এটা হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড মানে যিকোনো এজন ব্যক্তিক ভাৰতৰ যদি ভালৰ বা কিবা এটা ডিষ্টিংগুইছ ফিল্ডত, ঠিক আছে, কিবা এটা কণ্ট্ৰিবিউশ্যন আছে, কিবা এটা এচিভমেণ্ট লৈছে, তো তেনেকুৱা এজন ব্যক্তিক অনাৰ কৰিবলৈ যে অন্য মানুহতকৈ বেলেগ বা অন্য মানুহক আপোনাৰ ইনস্পায়াৰ কৰিব পাৰিছে, তেনেকুৱা ব্যক্তি কি কৰে হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড দিয়া যায়। কেতিয়া দিয়া যায়? এইটো ৰিপাব্লিক ডে দিনাখন এনাউন্স কৰা হয় আৰু মাৰ্চ-মে মানত কি হয় আপোনাৰ ৰাষ্ট্ৰপতি ভৱনত এখন মিটিং সহকাৰে তেওঁলোকক এটা মেডেল আৰু এখন চাৰ্টিফিকেট প্ৰদান কৰা যায়। ঠিক আছে, তো এতিয়া কথাটো হৈছে এই যিটো পদ্ম এৱাৰ্ড বা ভাৰতৰত্ন এৱাৰ্ড আছে সেই সকলোবিলাক কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হয়? তো মনত ৰাখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত হয়। বহুত পটেঞ্চিয়েল কুৱেশ্যন হয়, পদ্ম এৱাৰ্ডটো দি থাকে, আপোনালোকে পদ্ম এৱাৰ্ডৰ নাম মনত ৰাখি যাব, বাট কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হয়? তো মনত ৰাখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আপোনাৰ পদ্ম এৱাৰ্ডটো কি কৰা হয়, কনফাৰ কৰা হয়। ঠিক আছে, তো এতিয়া পদ্ম যিটো এৱাৰ্ড আছে, পদ্ম এৱাৰ্ডটো আমাৰ 3টা কেটেগৰীত বিভক্ত আছে।
তো পদ্মা কেটেগৰীটো কোনটো কেটেগৰীত বিভক্ত আছে? প্ৰথমটো আছে পদ্মা বিভূষণ। পদ্মা বিভূষণটো কি? এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছ ছাৰ্ভিচৰ কাৰণে, ঠিক আছে। এক্সেপশ্যনেল কিবা কাম কৰিছে, ডিষ্টিংগুইছ কিবা ছাৰ্ভিচ দিছে, তো দেশৰ নাম বেলেগ দেশত কি কৰিছে, উন্নত কৰিছে, তো তেনেকুৱা ধৰণৰ ব্যক্তি কি কৰিছে? এক্সেপশ্যনেল আৰু কিছুমান ডিষ্টিংগুইছ ছাৰ্ভিচৰ কাৰণে দিছে। লগতে নেক্সট থাকিব, ছেকেণ্ডটো থাকিব আপোনাৰ পদ্মভূষণ, ঠিক আছে। সেইটো কিহৰ কাৰণে দিছে? ডিষ্টিংগুইছ ছাৰ্ভিচ অফ হায়াৰ অৰ্ডাৰৰ ছাৰ্ভিচৰ কাৰণে, যেনেকৈ পাব্লিক ছাৰ্ভিচ কিবা হওক তেনেকুৱা ধৰণৰ ছাৰ্ভিচৰ কাৰণে, হায়াৰ অৰ্ডাৰ ছাৰ্ভিচৰ কাৰণে পদ্মভূষণ দিয়া যায়। নেক্সট ডিষ্টিংগুইছ ছাৰ্ভিচৰ কাৰণে আপোনাৰ কি দিয়া যায়? পদ্মশ্ৰী এৱাৰ্ড দিয়া যায়। ডিষ্টিংগুইছ ছাৰ্ভিচ কৰিব লাগিব, কিবা এনভাইৰনমেণ্ট হওক, কিবা হওক, আৰ্ট হওক, কালচাৰ হওক, তো তেনেকুৱা ধৰণৰ ডিষ্টিংগুইছ কিবা এটা ছাৰ্ভিচটো প্ৰদান কৰিছে, ইনস্পায়াৰ কৰিছে লাখ জনতাক। তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ কি হয়? এই তিনিটা খণ্ডত আমাৰ কি আছে? বিভক্ত আছে। তো এতিয়া কথা হ'ল, আমাৰ এই পদ্মভূষণ যিটো ষ্টাৰ্ট হৈছিলে, আমি অলৰেডি কুৱেশ্যন আৰম্ভ কৰোঁতে কৈছোঁ যে 1954 কি হৈছিলে? আমাৰ পদ্মা এৱাৰ্ডছ আৰু পদ্মভূষণ, পদ্মা এৱাৰ্ড আৰু ভাৰতৰত্ন আপোনাৰ কি কৰিছিলে? কনফাৰ কৰিবলৈ ডিচিশ্যন লৈছিলে 1954 চনত। তেতিয়া কথা হ'ল 1954 চনত যেতিয়া লৈছিলে, তো তাৰে পিছত কি হৈছে? তো তাৰে পিছত 1954 চনত যেতিয়া আছিলে, তেতিয়া এই যিটো পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী তেনেকুৱা ধৰণৰ কোনো নাম নাছিলে। এইটো মনত ৰাখিব, যদি আপোনাৰ কেতিয়াবা কুৱেশ্যন, এইটো এটা পটেঞ্চিয়েল কুৱেশ্যন আহি গৈছে যে 1954 চনত যিটো ষ্টেটিউট আছিলে, ষ্টেটিউটত পদ্মভূষণ, পদ্মবিভূষণ আৰু পদ্মশ্ৰী নামটো আছিলে অলৰেডি বা নাছিলে, সত্য নে ভুল? যদি আছে বুলি কয় তেতিয়াহ'লে ভুল, যদি নাই বুলি কয় তেতিয়াহ'লে শুদ্ধ। তো কি আছিলে একচুৱেলি? তো এই পদ্মভূষণ অৰ্থাৎ কি আছিলে? আপোনাৰ হিন্দীত আছিলে, যেনে আপোনাৰ প্ৰথম বৰ্গ, দ্বিতীয় বৰ্গ, তৃতীয় বৰ্গ, এনেকুৱা ধৰণে নাম আছিলে, ঠিক আছে, 1954 চনত যেতিয়া আৰম্ভ হৈছিলে। তো তাৰপিছত কি কৰিলে? এই বস্তুটো আকৌ পাৰ্লিয়ামেণ্টত এমেণ্ড কৰিলে, এমেণ্ড কৰি 1955ত, ঠিক আছে, 1955ত আপোনাৰ পদ্মবিভূষণ, পদ্মভূষণ এণ্ড পদ্মশ্ৰী এই তিনিটা, প্ৰথম, দ্বিতীয়, তৃতীয়টো পদ্মবিভূষণ, পদ্মভূষণ এণ্ড পদ্মশ্ৰী এই তিনিটা ভাগত বিভক্ত কৰাই দিছে 1955, ঠিক আছে। আৰু নেক্সট কথাটো হৈছে এতিয়া পষ্টহুমাছলি, আমি নাম এটা পঢ়ি আছোঁ পষ্টহুমাছ। এই পষ্টহুমাছ মানে কি? পষ্টহুমাছ মানে অলৰেডি ক'লোঁ যে মৃতকৰ সময়ত যিটো হয়, মৃতকক যদি আপোনাৰ কিবা ডিষ্টিংগুইছ ছাৰ্ভিচৰ কাৰণে তেওঁ কৰি গৈছিলে, বাট তেওঁ যেতিয়া জিন্দা আছিলে তেতিয়া তেওঁক কোনো তেনেকুৱা ধৰণৰ সন্মান এটা কনফাৰ কৰা হোৱা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। তো মৃত্যুৰ পিছতে তেওঁৰ সেই কৰ্মটোক সঁহাৰি জনাবলৈ কি কৰে? আমাৰ পষ্টহুমাছ এৱাৰ্ড কিছুমান এনাউন্স কৰা হয়। তো এই পষ্টহুমাছ এনাউন্সমেণ্টটো 1955 অনৱাৰ্ডছে ষ্টাৰ্ট হৈছে। 1954 ষ্টেটিউটছত আপোনাৰ তেনেকুৱা ধৰণৰ কোনো পষ্টহুমাছ এৱাৰ্ড দিয়াৰ কোনো হেৰি নাছিলে, ঠিক আছে। অ'কে, তো মোটামুটি আপোনাৰ 1955 পৰাই মোটামুটি ষ্টাৰ্ট হৈ গৈছে, ঠিক আছে। তো ইয়াৰ বিষয়ে পঢ়িম আমি। তো এতিয়া কথা হ'ল নেক্সট, এই যিটো পদ্ম এৱাৰ্ড আছে বা ভাৰতৰত্ন আছে, ঠিক আছে, পদ্ম এৱাৰ্ড বা ভাৰতৰত্ন, তো এই দুটা এৱাৰ্ড আমাৰ যিটো আৰ্টিকল ক্লজ 1, আৰ্টিকল 18 ক্লজ 1 বুলি কৈ আছিলোঁ আমি প্ৰথম কুৱেশ্যনটো। তো আৰ্টিকল ক্লজ 1ৰ লগত কি জড়িত, কিহৰ কাৰণে জড়িত একচুৱেলি, ৱাই আৰ্টিকল 18 লাগে? তো আমিতো জানো যে আমাৰ 12ৰ পৰা ষ্টাৰ্ট হৈছে, এইফালে আপোনাৰ 35লৈ। তো ফাণ্ডামেণ্টেল ৰাইটছ যে আছে, এইটো আৰ্টিকল 18 ক্লজ 1টো ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত পৰে। তো ফাণ্ডামেণ্টেল ৰাইটছৰ লগতনো আমাৰ কিহৰ জড়িত? তো মনত ৰাখিব, আমাৰ যিটো আৰ্টিকল 18 আছে, আৰ্টিকল 18টো ডিমলিশ্যন অফ টাইটেল বুলি আছে। তো ডিমলিছ কৰা মানে টাইটেলবিলাক নাইকিয়া কৰে। কিহৰ টাইটেল নাইকিয়া কৰিব লাগে? যেনে আমাৰ যেতিয়া ইংৰাজসকল আছিল, তো তেতিয়া সেইখিনি সময়ত কি আছিল? আমাৰ হেৰাৰ্কি আছিল। হেৰাৰ্কি মানে আপোনাৰ ফিউডেল লৰ্ডছ কিছুমান আছিল, ৰজা মহাৰাজা আছিল, জমিনদাৰ্ছ আছিল। তো আগতে আছিল নহয় জমিনদাৰ, মহাৰাজা, এনেকুৱা ধৰণৰ টাইটেল কিছুমান আছিল, মহাৰাজা ধীৰাজ, এনেকুৱা ধৰণৰ কিছুমান বহুত বিভিন্ন ধৰণৰ মানে টাইটেল কিছুমান আছিল, যিবিলাক আপোনাৰ কি ছ'চাইটিৰ হায়াৰ লেভেল অফ ইণ্ডিভিজুৱেলক ডিফাইন কৰিবলৈ কি কৰা হৈছিলে? বুজোৱা হৈছিলে, বা সেই টাইটেলবিলাক ৰখা হৈছিলে, নহয় জানো? তো সেই টাইটেলবিলাকে কি কৰে? একচুৱেলি এজন ব্যক্তিক আন এজন ব্যক্তিৰ পৰা পৃথক কৰি ৰাখে, নহয় জানো? তো এই যিটো ডিছক্ৰিমিনেটৰী ছিষ্টেম এটা আছিলে, এই ডিছক্ৰিমিনেটৰী ছিষ্টেমটো নাইকিয়া কৰাৰ কাৰণে আৰ্টিকল 18টো আহিছিলে, যে আমি কি কৰিম, যিবিলাক এইবিলাক বিভিন্ন ধৰণৰ টাইটেল আছে নিজে ৰাখি লৈছে, এই সকলোবিলাক টাইটেল আমি কি কৰিম? এবলিছ কৰিম। যেনে এতিয়া আমাৰ পদ্ম এৱাৰ্ড বা ভাৰতৰত্ন এৱাৰ্ড, কোনো মানুহে, কোনো ব্যক্তিয়ে আপোনাৰ কি কৰিব নোৱাৰে? প্ৰিফিক্স বা ছাফিক্স হিচাপত তেওঁলোকৰ নামৰ লগত ইউজ কৰিব নোৱাৰে, নৰ্মেলি ইউজ নকৰে, ঠিক আছে।
তো আমি যদিও কওঁ পদ্মশ্ৰী বা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বুলি কওঁ, বাট নৰ্মেলি আপোনাৰ যিটো তেওঁ ক'ৰবাত যদি লিখিব লগা ভাৰত ৰত্ন ভূপেন হাজৰিকা নিলিখে নৰ্মেলি, ঠিক আছে। তো প্ৰিফিক্স বা ছাফিক্স হিচাপে নৰ্মেলি আমাৰ ইউজ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ। তো সেইকাৰণে আমাৰ যিটো এবলিছ কৰিছে বা ডিমলিছ কৰিছে এই সকলোবিলাক টাইটেল, তো তাতে পদ্ম বা ভাৰত ৰত্ন এৱাৰ্ডটো কি এনটাইটেল কৰা হোৱা নাই, ঠিক আছে। তো এই বস্তুটো আপুনি মনত ৰাখিব। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট আপোনাৰ এটা বস্তু মনত ৰাখিব, এইবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, সেইটো হৈছে কিমানজন ব্যক্তিক একচুৱেলি এটা বছৰত ইন এ পাৰ্টিকুলাৰ ইয়াৰ এটা বছৰত কি এৱাৰ্ড দিব পাৰে এনুৱেলি এটা বছৰত। তো মনত ৰাখিব 120টা। সেই 120টাত আৰু এক্সেপশ্যনেল কিছুমান কেছ আছে। এক্সেপশ্যনেল কিছুমান কেনেকুৱা, যেনে পষ্টহুমাছ এৱাৰ্ড। পষ্টহুমাছ এৱাৰ্ড মানে অলৰেডি কৈ আছোঁ, বাৰে বাৰে নকওঁ। আৰু লগতে ড'জ অফ NRIs আৰু ফৰেইন আৰু লগতে OCI অভাৰচিজ ইণ্ডিয়ানছ, ঠিক আছে। তো অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া, NRI, ঠিক আছে, নন ৰেজিডেণ্ট ইণ্ডিয়ানছ। তো এনেকুৱা ধৰণৰ বা ফৰেইনাৰ্ছক যিবিলাক এৱাৰ্ড দিব আৰু পষ্টহুমাছলি যিবিলাক এৱাৰ্ড দিব সেইবিলাক সেই 120টাত কি নহয় কেলকুলেট নহয়। এইকেইটা বাদ দি, যেনে আমাৰ ফৰেইন নেশ্যনেলছকো আমাৰ কি দিছে পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছে এইবাৰো, নহয় জানো, আগতো দিছিলে। তো এই তেওঁলোকক এক্সক্লুড কৰিব, এক্সক্লুড কৰি কি কৰিব আপোনাৰ 120টা হাইয়েষ্ট ব্যক্তিক পদ্ম এৱাৰ্ড দিব পাৰে, ঠিক আছে। তো এইটো কথা মনত থাকিলে। তো আমি ইয়াৰ পাছত চাম ভাৰত ৰত্ন, ঠিক আছে। আৰু লগতে আমি এই বছৰ কিমান কি পাইছে সেই সকলোখিনি চাম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে কাইণ্ডলি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দ্বিতীয় কথা হৈছে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে আছাম ষ্টাডি 365, যদি আপোনাক PDFs বা কিবা নোটছ এনেকুৱা ধৰণৰ বস্তুৰ দৰকাৰ আছে তেন্তে কাইণ্ডলি সেইটো জইন কৰিব। আমাৰ যিবিলাক নতুন নতুন ভিডিঅ' আহিব আৰু ভিডিঅ'ৰ লগত জড়িত যিবিলাক ডকুমেণ্টছ আছে PDF আকাৰত আপোনালোকৰ সেই গ্ৰুপটোত আপলোড হৈ থাকিব, ঠিক আছে। সেই গ্ৰুপটোত ছাবস্ক্ৰাইব কৰি ল'লে হ'ল। তো নেক্সটটো ভাৰত ৰত্ন। তো ভাৰত ৰত্নটো হৈছে আমাৰ দ্য অনলি হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, নট অনলি দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন দ্য কাণ্ট্ৰি। হাইয়েষ্ট মানে আমাৰ যিটো পদ্ম এৱাৰ্ড আছে, পদ্ম এৱাৰ্ডৰ ওপৰতো ইয়াক ডিফাৰেণ্ট লেভেলত দেখা যায় ভাৰত ৰত্নটো, ঠিক আছে। তো এই ভাৰত ৰত্নটোক অলপ ডিফাৰেণ্ট লেভেলত দেখা যায়। এইটো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি কোৱা হয় আমাৰ ইণ্ডিয়াত। যিকোনো এজন ব্যক্তিয়ে যদি ভাৰত ৰত্ন পাইছে ডেট মিনছ একদম হাইয়েষ্ট লেভেলৰ এটা অনাৰ পায়। তো ভাৰত ৰত্নটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, ছেইম 1954ৰ পৰা ষ্টাৰ্ট হৈছিলে, ক্লিয়াৰ। তো ভাৰত ৰত্নটো কি আপোনাৰ চিভিলিয়ান এৱাৰ্ড ইন দ্য কাণ্ট্ৰি। ইট ইজ দ্য এৱাৰ্ড ইন ৰিকগনিশ্যন অফ এক্সেপশ্যনেল ছাৰ্ভিচ আৰু পাৰফৰ্মেঞ্চ অফ হায়াৰ অৰ্ডাৰ ইন এনি ফিল্ড অফ হিউমেন এণ্ডেভাৰ। তো এতিয়া কথাটো হ'ল আমাৰ এটা কুৱেশ্যন আছিলে, সেই কুৱেশ্যনটো দিছিলে যে আমি কি কৰিছিলোঁ আৰ্ট, তাৰপিছত ছ'চিয়েল কিবা কাম বা পাব্লিক এফেয়াৰ্ছ থাকিব লাগিব তেতিয়াহে ভাৰত ৰত্ন পোৱা যায়। তো মনত ৰাখিব তেনেকুৱা নহয়, কি আছে আপুনি মনত ৰাখিব এইটো এক্সেপশ্যনেল ছাৰ্ভিচ এণ্ড পাৰফৰ্মেঞ্চ অফ হাইয়েষ্ট অৰ্ডাৰ ইন এনি হিউমেন এণ্ডেভাৰ, এনি ফিল্ড অফ হিউমেন এণ্ডেভাৰ। এই বস্তুটো মনত ৰাখিব, এনি ফিল্ড, যিকোনো ফিল্ডৰ কাৰণে। আৰু এইটো 1954ৰ ষ্টেটিউটছত নাছিলে না, এইটো 2011 অনৱাৰ্ড ষ্টাৰ্ট হৈছে যে যিকোনো এনি ফিল্ড, যিকোনো ফিল্ডৰ ক্ষেত্ৰত তেওঁক দিব পাৰিব। তো এনেকুৱা ধৰণৰ এটা বস্তু 2011ৰ পৰা আমাৰ এক্সেপশ্যনেল কেছ কিছুমান ষ্টাৰ্ট হৈছিলে, ঠিক আছে। এতিয়া আগতে পদ্মশ্ৰী এৱাৰ্ড এটা বস্তু ইয়াতে কোৱা নহ'ল। তো আমাৰ এই যিটো পদ্ম এৱাৰ্ড আছে, এই পদ্ম এৱাৰ্ডৰ কাৰণে কোনে একচুৱেলি কি আছে, কেনেকুৱা ধৰণে চিলেক্ট কৰা। তো মনত ৰাখিব আমাৰ প্ৰায়ৰ মানে যেতিয়া আমাৰ পদ্ম এৱাৰ্ড ঘোষিত হ'ব তাৰে আগতে কি এখন কমিটি আছে, ঠিক আছে। আমাৰ পদ্ম এৱাৰ্ড কমিটি এখন বহে আৰু সেই কমিটিখনক কোনে নমিনেট কৰে, কোনে চিলেক্ট কৰে, সেইখন আছে প্ৰাইম মিনিষ্টাৰে চিলেক্ট কৰে। এই বস্তুটো আপুনি মনত ৰাখি থ'ব, ঠিক আছে। তাতে কেবিনেট মিনিষ্টাৰ, কেবিনেট ছেক্ৰেটাৰী টু দি প্ৰেচিডেণ্ট আৰু বিভিন্ন ধৰণৰ আপোনাৰ ডিষ্টিংগুইছ পাৰ্চন, 4জন বা 6জন, আপোনাৰ 4ৰ পৰা 6জন ডিষ্টিংগুইছ ফিল্ডৰ যিবিলাক এক্সপাৰ্ট আছে, তো এক্সপাৰ্ট তেনেকুৱা ফিল্ড এখনত লৈ প্ৰাইম মিনিষ্টাৰে এখন কমিটি গঠন কৰি দিয়ে যিবিলাকে আপুনি পদ্ম এৱাৰ্ডবিলাক চিলেক্ট কৰিব, ঠিক আছে। এই বস্তুটো আপুনি কাইণ্ডলি নোট ডাউন কৰি মনত ৰাখিব, ক্লিয়াৰ। তো নেক্সট দেখোঁ আমাৰ যিখন এতিয়া ৰিকমেণ্ডেশ্যন আছে, আমাৰ এতিয়া যিটো ভাৰত ৰত্ন, সেই ভাৰত ৰত্নটো কোনে ৰিকমেণ্ড কৰে। তো আমাৰ যেনেকৈ পদ্ম এৱাৰ্ডৰ কাৰণে এখন ফৰ্মেল কমিটি এখন গঠিত হয়, প্ৰাইম মিনিষ্টাৰে এখন কমিটি গঠন কৰি দিয়ে য'ত ছেক্ৰেটাৰী টু দি কেবিনেট ছেক্ৰেটাৰী প্লাছ ছেক্ৰেটাৰী টু দি প্ৰেচিডেণ্ট, লগতে 4-5জন এনেকুৱা ধৰণৰ ব্যক্তি, এক্সেপশ্যনেল ব্যক্তি যিবিলাক আমাৰ বিভিন্ন ফিল্ডৰ কি হয় এক্সপাৰ্টছ হয়,
তো তেনেকুৱা ধৰণৰ ব্যক্তিক যে এখন কমিটি ৰাখে, ভাৰতত চেম তেনেকুৱা নেকি? ন, ভাৰতত তেনেকুৱা নাই। প্ৰাইম মিনিষ্টাৰে কি কৰে, এই বস্তুটো সেইকাৰণে কালাৰ কৰা আছে, ভালকৈ চাব যে প্ৰাইম মিনিষ্টাৰ টু দি প্ৰেচিডেণ্টে কি কৰে, প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টলৈকে কি কৰে, এটা ৰিকমেণ্ডেশ্যন কৰে, ঠিক আছে। আৰু এই ৰিকমেণ্ডেশ্যনটো ফৰ্মেল ৰিকমেণ্ডেশ্যন, আমাৰ এনেকুৱা ধৰণৰ ফৰ্মেল ৰিকমেণ্ডেশ্যন নহয়, আৰু ভাৰতৰ কাৰণে নেচেচাৰিও নহয়। প্ৰাইম মিনিষ্টাৰে ভাৰতত এৱাৰ্ডৰ আগতে 3জনমান ব্যক্তি লিষ্ট এখন ৰিকমেণ্ড কৰিব আমাৰ প্ৰেচিডেণ্টলৈকে। তো প্ৰেচিডেণ্টে তাৰ পৰা এজন ব্যক্তিক ভালকৈ চাৰি চাব, তেওঁ ডিছকাশ্যন কৰিব, ডিছকাশ্যন কৰি যিকোনো এজন ব্যক্তিক বা 3জন ব্যক্তিকে হওক কি কৰিব পাৰে, আপোনাৰ দিব পাৰে। তো এতিয়া কথা হৈছে কিমানজন ব্যক্তিক একচুৱেলি এটা বছৰত ইন এ পাৰ্টিকুলাৰ ইয়াৰ আমাৰ দিব পাৰে। তো মনত ৰাখিব মেক্সিমাম নাম্বাৰ অফ 3। তো 3জন ব্যক্তিকহে এটা বছৰত ভাৰত ৰত্ন এৱাৰ্ড দিব পাৰে। এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, এটা আপোনাৰ হেৰি, তো এই বস্তুটো নোট ডাউন কৰি ৰাখিব যে অনলি এণ্ড অনলি 3জন ব্যক্তিকহে আমি কি কৰিব পাৰোঁ, ভাৰত ৰত্ন এৱাৰ্ড দিব পাৰোঁ। কেতিয়া? এটা বছৰতহে, ঠিক আছে। আৰু এটা কথা, পদ্ম এৱাৰ্ডৰ ক্ষেত্ৰত মনত ৰাখিব, ধৰক এই এজন ব্যক্তি আছে, ঠিক আছে, তেওঁ ধৰক 2024ত পদ্মশ্ৰী পাইছে, ঠিক আছে, তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে 2024ত। এতিয়া 2023ত তেওঁ পদ্মভূষণ বা পদ্মবিভূষণ এৱাৰ্ড পাব পাৰিব নেকি? তো নৰ্মেলি তেনেকুৱা নহয়, 5 ইয়াৰ্ছৰ গেপ এটা লাগে মিনিমাম। তো এই 5 ইয়াৰ্ছৰ গেপৰ আণ্ডাৰত কি হয়, আপোনাৰ নেক্সট হাইয়েষ্ট পদ্ম এৱাৰ্ডলৈকে তেওঁক নমিনেট কৰিব পাৰে। বাট কিছুমান এক্সেপশ্যনেল কেছত এইটো মনত ৰাখিব, এইটো মানে বাউণ্ড নহয়। কিছুমান এক্সেপশ্যনেল ক্ষেত্ৰত যিখন কমিটি গঠন কৰি দিয়ে, যিখন কমিটি আছে সেই কমিটিখনে কি কিছুমান এক্সেপশ্যনেল কেছ আপোনাৰ কি কৰিব পাৰে, ফাষ্ট ফৰৱাৰ্ড কৰি দিব পাৰে। এই বস্তুটো পদ্ম এৱাৰ্ডৰ ক্ষেত্ৰত মনত ৰাখিব, ঠিক আছে। তো নেক্সট আহোঁ, এতিয়া কিছুমান আমাৰ আচ্ছা অ'কে, আৰু এটা আমাৰ ৰৈ গৈছে যিটো ভাৰত ৰত্ন এৱাৰ্ড আছিলে, ঠিক আছে। এই ভাৰত ৰত্ন এৱাৰ্ডটো একচুৱেলি কেতিয়া আপোনাৰ হেৰি হোৱা নাই, যেনে আমাৰ 1954ৰ পৰা ষ্টাৰ্ট হৈছে, এইটো এটা পটেঞ্চিয়েল কুৱেশ্যন। 54ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লগতে কেতিয়া আমাৰ ভাৰত ৰত্ন এৱাৰ্ডটো কনফাৰ্ট কৰা হোৱা নাই। তো মনত ৰাখিব 1997ৰ পৰা জানুৱাৰী 1980লৈকে এই 3টা বছৰ, এই 3টা বা 4টা বছৰ কি কৰা হোৱা নাই, আপোনাৰ কোনো ধৰণৰ ভাৰত ৰত্ন এৱাৰ্ড কনফাৰ্ট কৰা হোৱা নাই, বিকজ অফ চাম চিকিউৰিটি ইছ্যুজ আৰু নেশ্যনেল কিছুমান ডিষ্টাৰ্বেঞ্চ আছিলে, যাৰ ফলত এইটো হোৱা নাই। লগতে 1992ৰ পৰা 1995 চনলৈ ভাৰত ৰত্ন এৱাৰ্ডটো কনফাৰ্ট কৰা হোৱা নাই। এই বস্তুটো আপুনি পূৰা মনত ৰাখিব যে ভাৰত ৰত্ন এৱাৰ্ডটো এবাৰ দুবাৰ নহয়, বহুতবাৰ। মাত্ৰ আপোনাক যেনেকুৱা অলৰেডি এটা কুৱেশ্যন কৈছে যে পদ্ম এৱাৰ্ডটো অনলি একবাৰেই হেৰি হৈছে, তো পদ্মৰ ক্ষেত্ৰতো ছেইম আছে, পদ্মৰ ক্ষেত্ৰতো আমি জানিম বাৰু। বাট ভাৰত ৰত্নটো মনত ৰাখিব আপোনাৰ 77ৰ পৰা 80লৈকে, 92ৰ পৰা 95লৈকে কি আছিলে, আপোনাৰ ভাৰত ৰত্ন এৱাৰ্ডটো কনফাৰ্ট কৰা হোৱা নাছিলে, বন্ধ আছিলে, ঠিক আছে। ইন এ চেন্স বন্ধ আছিলে, কিয়? কাৰণ সেইখিনি সময়ত আমাৰ পলিটিকেল কিছুমান ইছ্যু চলি আছিলে, পলিটিকেল আপোনাৰ গভৰ্ণমেণ্ট চেঞ্জ হৈ আছিলে। তেনেকুৱা ক্ষেত্ৰত কি এনেকুৱা ধৰণৰ এটা অনাৰী এৱাৰ্ড দিব পৰা কণ্ডিশ্যনত আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্ট নাছিলে, ঠিক আছে। তো ইমাৰ্জেঞ্চি আছিল, কিবা আছিল, এনেকুৱা ধৰণৰ ক্ষেত্ৰত বন্ধ হৈ আছিলে। তো নেক্সট আহোঁ, পদ্ম এৱাৰ্ডটো যেতিয়া হৈছিলে, এতিয়া পদ্ম এৱাৰ্ডৰ ক্ষেত্ৰত কওঁ, পদ্ম এৱাৰ্ডটো আমাৰ 1978, 1979, 1993ৰ পৰা 1997লৈকে এইকেইটা বছৰত কিছু পদ্ম এৱাৰ্ডটো কি হৈছে, ডিছৰাপশ্যন হৈছিলে, ইণ্টাৰাপশ্যন হৈছিলে, ব্ৰিফ ইণ্টাৰাপশ্যন মানে এইটো ক্ষেত্ৰত যে বন্ধ হৈ আছিলে মাজত এইকেইটা বছৰত ডিউ টু চাম নেশ্যনেল ইছ্যুজ, ঠিক আছে। এই বস্তুটো আপুনি মনত ৰাখি দিব, মোটা কথাখিনি মনত ৰাখিলে হ'ল। দেন দ্য নাম্বাৰ অফ এৱাৰ্ড গিভেন ইন ইয়াৰ, এইটো অলৰেডি কৈছোঁ, 120জন মানুহক দিব পাৰে, তাতে পষ্টুমাছ আৰু NRI আৰু ফৰেনাৰ OCI এইখিনি এক্সক্লুড থাকিব, এইখিনি এড নহ'ব 120টাৰ ভিতৰত। নৰ্মেল আমাৰ ইণ্ডিয়ান চিটিজেনছক, যিটো আমাৰ ইণ্ডিয়ান নেশ্যনেল হিচাপত 120টা হাইয়েষ্ট মানুহক দিব পাৰে পদ্ম এৱাৰ্ড, ঠিক আছে। আৰু এতিয়া আছে যিটো আমাৰ অৰিজিনেল ষ্টেটিউটছ আছিলে, পষ্টুমাছ এৱাৰ্ডটো নাছিলে, বাট 1955ৰ পৰা এমেণ্ডমেণ্ট হৈ এই বস্তুটো পাৰ্মিট কৰা হৈছে জানুৱাৰী 1955, ঠিক আছে। তো এই বস্তুটো আমি অলৰেডি কৈছোঁ। আৰু লগতে যিটো ভাৰত ৰত্ন এৱাৰ্ড আছিলে, ফাৰ্ষ্ট পষ্টুমাছ অনাৰী প্ৰথমতে কোনে পাইছিলে, মনত ৰাখিব, ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী আছিলে, ঠিক আছে। প্ৰথম পষ্টুমাছ অনাৰী আছিলে, পষ্টুমাছ মানে মৃত্যুৰ পিছত তেওঁক অনাৰ কৰা হৈছিলে, ঠিক আছে। তো এইখিনি মোটা কথা আমি এটা ভাৰত ৰত্ন বা পদ্মশ্ৰী এৱাৰ্ডৰ বা পদ্মভূষণৰ ক্ষেত্ৰত জানিব লাগে। এতিয়া আমি চাওঁ এই পদ্ম এৱাৰ্ড কোনে পাইছে, আৰু এই পদ্ম এৱাৰ্ডৰ ক্ষেত্ৰত আমি কোনখিনি বস্তু মনত ৰাখিব লাগিব, ঠিক আছে। তো এইটো হৈছে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আমাৰ ৱেবছাইটৰ পৰা আমি এই বস্তুখিনি চাই আছোঁ।
এইটো হৈছে আমাৰ পদ্মা এৱাৰ্ড 2024 অলৰেডি কৈছে। আৰু পদ্মা এৱাৰ্ড এতিয়া ইয়াতে মনত ৰাখিব লগা বস্তু কি, আপোনাৰ এতিয়া আমাৰ এইবাৰ 2024 কিমানজন ব্যক্তিনো পাইছে। তো মনত ৰাখিব আমাৰ 2024 এইবাৰ আমাৰ 2024 এইবাৰ 132 জন ব্যক্তিয়ে, অ'কে 132 জন ব্যক্তি 132 ব্যক্তিয়ে কি পাইছে, পদ্মা এৱাৰ্ড পাইছে। আৰু সেই পদ্মা এৱাৰ্ডৰ ভিতৰত এটা কি আছে, ডুও কেছ আছে। ডুও কেছ মানে যে ধৰক এজন ব্যক্তিয়ে ধৰক আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত দুজন ব্যক্তি একেলগে কাম কৰি আছে। তো এই দুয়োজন ব্যক্তিকে কি কৰা হয়, ইন কেছ অফ দুজন ব্যক্তিয়ে পাইছে যদিও সেইটোক এটা হিচাপে কাউণ্ট কৰা হয়, কাৰণ একেটা হেৰিতে পাইছে আৰু একেটা ফিল্ডতে দুয়োজনে একেলগে কাম কৰি আছে। ঠিক আছে, তো এনেকুৱা ক্ষেত্ৰত আপুনি মনত ৰাখিব যে ডুও কেছটো কি এটা ছিংগল হিচাপে কনচিডাৰ কৰা হয়। তো এইবাৰ আমাৰ মনত ৰাখিব লগা কথাটো হৈছে যে আমাৰ পদ্মভূষণ বা পদ্মবিভূষণ এৱাৰ্ডটো বা পদ্মশ্ৰী এৱাৰ্ডটো কিমানজন ব্যক্তি পাইছে এক্সামৰ কাৰণে পটেনচিয়েল কুৱেশ্যন। তো ফাৰ্ষ্ট অফ অল মনত ৰাখিব আমাৰ যিটো পদ্মবিভূষণ, ঠিক আছে, ছেকেণ্ড হাইয়েষ্ট অনাৰী এৱাৰ্ড আছে, সেইটো কোনে পায়, কেইটাই পাইছে, 5জন ব্যক্তিয়ে পাইছে। তো ইয়াৰে নামকেইটাও বহুত ইম্পৰ্টেণ্ট হয়, এই নামকেইটাও আপুনি পাৰিলে মনত ৰাখি থ'ব। ঠিক আছে, যেনে মিছেছ বৈজয়ন্তীমালা বালি আৰ্টৰ ক্ষেত্ৰত তামিলনাডুৰ পৰা পাইছে। ছেকেণ্ড শ্ৰী কনিনেদা চিৰঞ্জীৱী আমি সকলোৰে জানো ছুপাৰষ্টাৰ চিৰঞ্জীৱী। ঠিক আছে, চিৰঞ্জীৱীৰ মুভি আমি সকলোৱে চাইছোঁ, আৰ্টৰ পৰা পাইছে। ঠিক আছে, অন্ধ্ৰপ্ৰদেশৰ হয়তো। অ'কে, দেন ভেংকায়া নাইডু পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে, অন্ধ্ৰপ্ৰদেশৰ পৰাই পাইছে। তো যেনে আৰু এজনৰ দিছে যে এইটো কুৱেশ্যন এটা হ'ব পাৰে যে 2024 পদ্মবিভূষণ বা পষ্টুমাছলি বিন্দেশ্বৰ কোন হয় বুলি ক'লে বিন্দেশ্বৰ পাঠক হয়। আৰু ইয়ো কিহৰ লগত জড়িত, মনত ৰাখিব ফুল অফ ইণ্টাৰনেশ্যনেল বুলি তেওঁ ফাউণ্ডাৰ আছিলে, ফুল অফ ইণ্টাৰনেশ্যনেলৰ তেওঁ কি আছিলে, ফাউণ্ডাৰ আছিলে। ফুল অফ ইণ্টাৰনেশ্যনেল কি হয় আপোনালোকে কাইণ্ডলি চাৰ্চ কৰি ল'ব। ঠিক আছে, তো বিন্দেশ্বৰ পাঠকে পাইছিলে, কিহৰ কাৰণে পাইছিলে, ছ'চিয়েল ৱৰ্ক কৰিছিলে। ঠিক আছে, এইটো তোৰ এটা কি আছিলে চাই ল'ব। দেন তাৰপিছত আছে আমাৰ মিছেছ সুব্ৰমণিয়ম। ঠিক আছে, পদ্মা সুব্ৰমণিয়ম। তো পদ্মা সুব্ৰমণিয়ম কোন হয়, পদ্মা সুব্ৰমণিয়ম ভাৰত নিত্যম। ঠিক আছে, এও মনত ৰাখিব চি ইজ এছ'চিয়েটেড উইথ ভাৰত নিত্যম আৰ্ট এণ্ড কালচাৰ তামিলনাডুৰ পৰা পাইছে। তো এই বস্তুটো মনত ৰাখিব। আৰু এনেকুৱা ধৰণে মনত ৰাখিব যে পদ্মবিভূষণ যিটো এৱাৰ্ড পাইছে তামিলনাডুৰ পৰা 2জনে পাইছে, লগতে অন্ধ্ৰপ্ৰদেশৰ পৰা 2জনে পাইছে আৰু বিহাৰৰ পৰা এজনে পাইছে। আৰু বিহাৰৰ পৰা যিজনে পাইছে তেওঁ কি আছিল, তেওঁ আছিল আপোনাৰ ছ'চিয়েল ৱৰ্কৰ লগত জড়িত, ফুল অফ ইণ্টাৰনেশ্যনেলৰ ফাউণ্ডাৰ আছিলে। লগতে তেওঁ কি আছিলে, 2024 পদ্মবিভূষণ পোৱা একজনেই ব্যক্তি যিজনক পষ্টুমাছলি এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে। ক্লিয়াৰ। নেক্সট আহিল আমাৰ পদ্মভূষণ কিমানজনে পাইছে, পদ্মভূষণ পাইছে আমাৰ এইবাৰ 17জনে পাইছে। ঠিক আছে, পদ্মভূষণ এইবাৰ আমাৰ 17জনক দিয়া গৈছে। ঠিক আছে, তো 17জনক দিয়াটো গৈছে, তাৰ লগতে 17জনক দিয়া গৈছে। তো তাৰে ভিতৰত মনত ৰাখিব আমাৰ পষ্টুমাছলি কিমানজনক দিয়া গৈছে। ঠিক আছে, অভাৰঅল এটা বস্তু মনত ৰাখিব আকৌ যে টোটেল মানে 132 জনৰ ভিতৰত কিমানজন ব্যক্তিক পষ্টুমাছ এৱাৰ্ড দিয়া গৈছে। পষ্টুমাছলি এৱাৰ্ড দিয়া গৈছে এইবাৰ 9জনক 2024 মনত ৰাখিব। 2024 9জন ব্যক্তিক পষ্টুমাছলি দিয়া গৈছে। আমাৰ ইয়াত লিখা থাকিব, আপুনি টেনশ্যন ল'ব নালাগে। আৰু এইখনৰ PDF টো যদি লাগে আমি আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম, টেনশ্যনে নাইবা আপোনালোকে হোম মিনিষ্ট্ৰী আপোনাৰ ডাইৰেক্ট ৱেবছাইটত গৈ গুগলত চাৰ্চ কৰি পাই যাব পাৰে এইখন। তো আমাৰ টেলিগ্ৰাম চেনেলতো আমি দি দিম। ঠিক আছে, তো ইয়াতে আপোনাক দিয়া আছে, মনত ৰাখিব 5জন ব্যক্তি কি পাইছে আপোনাৰ পদ্মবিভূষণ, 17জন ব্যক্তি পাইছে পদ্মভূষণ আৰু 110জনে পাইছে পদ্মশ্ৰী। তাৰ লগতে 30জন এৱাৰ্ডি আছে ওমেন। ঠিক আছে, 30 অফ দি এৱাৰ্ড ইজ আৰু ওমেন। এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, কিমানজন আমাৰ এই 132টাৰ ভিতৰত কিমানজন মানে ব্যক্তি কি আছিল, ওমেন আছিলে। তো সেইটো হ'ব আপোনাৰ 30। তাৰ লগতে আপোনাৰ 8জন পাৰ্চন কি আছে, ফৰেইনাৰ্ছ আছে। ঠিক আছে, আৰু তাৰ লগতে 9টা পষ্টুমাছ এৱাৰ্ড আছে। তো এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট। অলৰেডি এই পদ্মা এৱাৰ্ডৰ লিষ্টখন পঢ়ি থাকোঁতে অলৰেডি এইখিনি বস্তু আপোনাৰ চকুত পৰি যায়। তো এইখিনি বস্তু আমাৰ এইবাৰ কুৱেশ্যনৰ কাৰণে, কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তো এই বস্তুটো মনত ৰাখিব, 8জন কি আছে, ফৰেইনাৰ আছে, ফৰেইন নেশ্যনেলছ আছে। 3জন কি আছে, ওমেন আছে। তো ওমেন এম্পাৱাৰমেণ্টৰ কাৰণেও আপুনি এইটো লিখিব পাৰে। দেন 9টা পষ্টুমাছ এৱাৰ্ড আছে। ঠিক আছে, তো এতিয়া আহোঁ পদ্মবিভূষণ। এইখিনি আপোনাৰ লিষ্টখন আপুনি নিজে চাই ল'ব, ইমানটা নাম মনত ৰখাটো সম্ভৱ নহয়, বাট ইৰেছপেক্টিভ মানে আপোনাৰ নিজৰ যিখিনি আছে এৰিয়াৰ সেই বস্তুখিনি চাব লাগিব। যেনে আমাৰ এইবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে 110জন ব্যক্তিক দিয়া গৈছে। তো 110জন ব্যক্তিৰ ভিতৰত আমাৰ অসমৰ পৰা কোনে পাইছে, তো অসম পাৰ্চপেক্টিভত আমাৰ সেই বস্তুখিনি ইম্পৰ্টেণ্ট হৈ যাব। তো ঠিক আছে, তো সেই বস্তুখিনি আপুনি জানিব লাগিব। আৰু সেই বস্তুখিনি জনাৰ পিছত আপোনাৰ অলমষ্ট পদ্মা এৱাৰ্ড আৰু ভাৰতৰত্ন এৱাৰ্ডৰ
যিটো চাব লগা বস্তু আছে সেইখিনি আপোনাৰ কমপ্লিট হৈ যাব। তো প্ৰথমতে মনত ৰাখিব আমাৰ যিটো এইবাৰ অসমৰ পৰা পাইছে প্ৰথমতে আমি চাম 30 নম্বৰটো হৈছে পাৰ্বতী বৰুৱা। তেওঁ পাইছে কিহৰ কাৰণে? ছ'চিয়েল ৱৰ্কৰ কাৰণে, আৰু তেওঁ অসমৰ পৰা বিলং কৰে। ক্লিয়াৰ? তো পাৰ্বতী বৰুৱা হয় কি? তো এইটো কথা মনত ৰাখিব, এইটো আমাৰ পটেনচিয়েল কুৱেশ্যন। ফাৰ্ষ্ট আছামিজ ওমেন মাউথ একচুৱেলি, ফাৰ্ষ্ট ওমেন একচুৱেলি মাউথ আমাৰ হাতীৰ লগত জড়িত, আমি মাউথ কওঁ, ঠিক আছে? তো হাতীৰ লগত জড়িত। তো তেওঁ গোটেই জীৱন 14 বছৰ বয়সৰ পৰা তেওঁ প্ৰথম হাতী ধৰিছিলে, আৰু এই 14 বছৰ বয়সৰ পৰা এতিয়ালৈকে কণ্টিনিউৱাছলি ডেডিকেটেড দ্য হোল লাইফ টুৱাৰ্ডছ এলিফেণ্ট, ঠিক আছে? তো এই জাইণ্ট এলিফেণ্টৰ লগত তেওঁ গোটেই লাইফটো কি কৰিছে মানে ডেডিকেট কৰি দিছে এলিফেণ্টৰ কাৰণে। তো অসমৰ পৰা পাইছে পাৰ্বতী বৰুৱা। তেওঁৰ ক'ত ঘৰ, ক'ৰ পৰা বিলং কৰে? গৌৰীপুৰৰ পৰা বিলং কৰে, ঠিক আছে? তেওঁ ক'ত প্ৰথম 14 বছৰ বয়সত হেৰি কৈছিলে, ঠিক আছে? কাছুগাঁও ফৰেষ্টত প্ৰথম হাতী ধৰিছিলে। তো এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং ষ্টৰি আছে, ইণ্টাৰেষ্টিং হেৰি আছে, সেইখিনি বস্তু আপুনি চাই ল'ব, ঠিক আছে? কিছুমান ক্ষেত্ৰত তেওঁৰ জাগাটো ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে? নেক্সট আহিব সৰ্বেশ্বৰ বসুমতাৰী। সৰ্বেশ্বৰ বসুমতাৰী বড়ো ট্ৰাইবছৰ পৰা আপোনাৰ বিলং কৰে, আৰু তেওঁ কিহৰ কাৰণে পাইছে? আদাৰ্ছ কেটেগৰীৰ পৰা এগ্ৰিকালচাৰৰ কাৰণে পাইছে। তেওঁ অসমৰ পৰা বিলং কৰে। তো এগ্ৰিকালচাৰ কেটেগৰীত এগ্ৰিকালচাৰ ছাৰপ্লাছ, অৰ্গেনিক ফাৰ্মিং, তো এইবিলাকৰ কাৰণে তেওঁ গোটেই হোল লাইফ ডেডিকেশ্যনত আছে। তেওঁ এজন কৃষক হয়, ঠিক আছে? তো তেওঁ সেই এগ্ৰিকালচাৰেল লাইনত পাইছে। তো এই বস্তুটো ইম্পৰ্টেণ্ট কেতিয়াবা সুধিব, সৰ্বেশ্বৰ বসুমতাৰী এছ'চিয়েটেড উইথ স্পৰ্টছ ছামথিং, হয়নে নহয়? তো সৰ্বেশ্বৰ বসুমতাৰী পদ্মশ্ৰী এৱাৰ্ড পাইছে 2024। তেওঁ কিহৰ লগত জড়িত? কিহৰ লগত জড়িত বুলি ক'লে আপুনি কি ক'ব? স্পৰ্টছৰ লগত জড়িত, হকী খেলাৰ লগত জড়িত, সাঁতোৰৰ লগত জড়িত, আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত, নে এগ্ৰিকালচাৰৰ লগত জড়িত? তো আপুনি ক'ব এগ্ৰিকালচাৰৰ লগত জড়িত। তো এনেকুৱা ধৰণে আপুনি চাব লাগিব বস্তুটো। ক্লিয়াৰ? নেক্সট আমাৰ অসমৰ পৰা কোন আছে? অসমৰ পৰা আছে আমাৰ দ্ৰোণা ভূঞা। তো দ্ৰোণা ভূঞা আমাৰ যেনেকৈ ওজাপালি, তাৰপাছত দেওধানী ডান্স, ঠিক আছে? আমাৰ যিটো ফ'ক ডান্স আছে, ফ'ক আৰ্ট আছে, ঠিক আছে? তো এই ফ'ক আৰ্টৰ পৰা তেওঁ পাইছে। তো তেওঁ ওজাপালি একচুৱেলি মেইনলি ওজাপালি, তাৰপাছত দেওধানী ডান্স, দেওধানী ফ'ক ডান্সটো কিহৰ লগত জড়িত? দেও মানে হৈছে গড, অ'কে? তো এনেকুৱা ধৰণে মই দেখিব, দেও মানে গড আৰু ধানী মানে হৈছে হিউমেন, ঠিক আছে? তো মা মনসাৰ লগত জড়িত, গডেছ ওমেন, যিটো মা মনসাৰ লগত জড়িত দেওধানী ডান্স এটা আছে, আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। তো দেওধানী ডান্সৰ লগত জড়িত, আৰু লগতে ওজাপালিৰ লগত জড়িত দ্ৰোণা ভূঞা, ঠিক আছে? আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত। তো এনেকুৱা ধৰণে তেওঁ কি পাইছে? পদ্মশ্ৰী এৱাৰ্ড পাইছে, মনত ৰাখিব। তো এইবাৰ আমাৰ লাষ্ট এটা ৰিভিজন কৰোঁ। ৰিভিজনত আমি কি কৰিম যে পদ্ম এৱাৰ্ড কিমান টাইপ পাইছে? পদ্ম এৱাৰ্ড পাইছে আমাৰ 132। দেন তাৰে ভিতৰত আমাৰ ওমেন কিমান আছে? আউট অফ দিছ ওমেন আছে 13টা ওমেন আছে। পষ্টুমাছ এৱাৰ্ড কিমানটা আছে? 9টা আছে, ঠিক আছে? আৰু নেক্সট ফৰেন নেশ্যনেল কিমান আছে? 8টা আছে। ক্লিয়াৰ? তো এইখিনি বস্তু আপোনাৰ মুখৰ ভিতৰত থাকিব লাগিব এনি টাইম, যেতিয়াই যিকোনো মানুহে সোধে। নেক্সট আকৌ কি থাকিব লাগিব? এইবাৰ পদ্মবিভূষণ কিমানজনে পাইছে? আপুনি ক'ব 5জনে পাইছে। পদ্মভূষণ কিমানজনে পাইছে? আপুনি ক'ব 17জনে পাইছে। আৰু পদ্মশ্ৰী কিমানজনে পাইছে? 110জনে পাইছে। ক্লিয়াৰ? আৰু আমাৰ হাইয়েষ্ট পদ্ম এৱাৰ্ড কিমানজনক দিব পাৰি? আপুনি ক'ব 120জনক দিব পাৰি। তো ইয়াতে কি এক্সক্লুড থাকে? ইয়াতে আপোনাৰ পষ্টুমাছ এৱাৰ্ড আৰু লগতে ফৰেন নেশ্যনেলছ, তাৰপিছত NRI, এইসকলৰ বাবে সেইটো এক্সেপশ্যনেল থাকে, ঠিক আছে? তো এই বস্তুখিনি আপুনি মোটামুটি আপুনি মনত ৰাখিব লাগিব। তো এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰত্ন এৱাৰ্ড কোনে পাইছে? তো নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰত্ন এৱাৰ্ড কোনে পাইছে? তো ভাৰতৰত্ন হৈছে কোনে পাইছে? তো এই বস্তুটো আমি ইয়াতে দিয়া নাই। তো কাইণ্ডলি আপুনি বস্তুটো কমেণ্ট কৰিব যে ভাৰতৰত্ন এৱাৰ্ড এইবাৰ কোনে পাইছে আৰু কিহৰ কাৰণে পাইছে? তো বিহাৰৰ পৰা পাইছে। বিহাৰৰ তেওঁ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ আছিলে, দুবাৰ চিফ মিনিষ্টাৰ আছিলে। এণ্ড ছ'চিয়েল এণ্ড হিউমেন এণ্ডেভাৰ, ছ'চিয়েল যিটো তেওঁৰ লাইফ আছিলে, তো বহুতকে কি ইনস্পায়াৰ কৰিছে। পলিটিকেল এণ্ড ছ'চিয়েল যিটো তেওঁৰ দবদবা আছিলে, তো সেই সময়ত তেওঁ বহুতকে ইনস্পায়াৰ কৰিছে, আৰু তেওঁৰ যিটো প্ৰচেছ কামৰ সেই বস্তুখিনিয়ে আজি বিহাৰৰ বহু ক্ষেত্ৰত আপোনাৰ কি কৰিছে? ডেভেলপমেণ্ট আনিছে। তো এনেকুৱা এজন ব্যক্তি আছিল, কিবা ঠাকুৰ আছিলে, মই ইমানখিনিলৈকে হিণ্ট দিছোঁ। তো কাইণ্ডলি মনত পৰিছে যদি কাইণ্ডলি আপোনালোকে কি কৰিব? কমেণ্ট কৰিব, কমেণ্ট ছেকশ্যনত আপুনি লিখি দিব, ঠিক আছে? তো এতিয়া আহোঁ আমাৰ প্ৰথম যিটো কুৱেশ্যন আছিল। তো আমি প্ৰথম কুৱেশ্যনটোলৈকে আহোঁ। তো প্ৰথম কুৱেশ্যনটোত কি কৈছিলে? এতিয়া প্ৰথম কুৱেশ্যনটোত আমাৰ কি কৈছে? নট কাৰেক্ট ওলাব দিছে। কি ওলাব দিছে? নট কাৰেক্ট। তো তলৰ ওপৰৰ 3টাৰ কোনটো কাৰেক্ট নহয়? তো প্ৰথমটো চাওক যে ভাৰতৰত্ন আৰু পদ্ম এৱাৰ্ডটো আৰ্টিকল 18 ক্লজ 1ৰ ভিতৰত টাইটেল কৰা আছে নেকি? তো এনচাৰ হ'ব ন।
দিছ ইজ ৰং অ'কে এইটো ৰং পদ্মা আৱাৰ হুইচ আৰ ইনষ্টিটিউটেড ইন দ্য 1954 ছাছপেণ্ডেড অনলি ওৱান্স অনলি শব্দ থাকিলে কাণ মূৰ চব থিয় কৰাই দিব ঠিক আছে অনলি ওৱান্স তো ন আপোনাৰ বহুতবাৰ 1977 1980 1993 পৰা 1997লৈকে তো বহুতবাৰ কি হৈছে আপোনাৰ ছাছপেণ্ড হৈছে দেন দ্য নাম্বাৰ অফ ভাৰতনাট্য এৱাৰ্ড ৰেষ্ট্ৰিক্টেড টু মেক্সিমাম নাম্বাৰ অফ 5 নো নাম্বাৰ অফ 5 নাই নাম্বাৰ অফ 3 তো এইটো আপোনাৰ ট্ৰু নহয় তো আপোনাৰ ইয়াৰে ওপৰৰ কোনকেইটা ট্ৰু নহয় এটাও ট্ৰু নহয় গতিকে এনচাৰ কি হ'ব এনচাৰ হ'ব ডি আশা কৰোঁ আপোনালোকে এতিয়া এই কুৱেশ্যনটো কৰিব পাৰি আপোনালোকে গম পাইছে যে আপোনালোকৰ পদ্মশ্ৰী বা ভাৰতৰত্ন এৱাৰ্ডৰ লগত আপোনাৰ যিখিনি জানিব লগা কথা আছিল আপুনি জানি গৈছে অলমষ্ট ঠিক আছে তো নেক্সট কুৱেশ্যনটো দেখোন দ্য ৰেচিপিয়েণ্ট অফ ভাৰতৰত্ন এৱাৰ্ড মাষ্ট হেভ এচিভমেণ্ট ইন ফিল্ড আৰ্ট ছায়েন্স লিটাৰেচাৰ পাব্লিক ছাৰ্ভিচ তো এই সকলোবিলাক আছিলে বাট 2011 অনৱাৰ্ডছ আমাৰ কি হৈছে এনি আদাৰ ফিল্ড অফ হিউমেন এণ্ডেভাৰ তো সেই বস্তুটো ইনক্লুড হৈ গৈছে ঠিক আছে তো এইটো আমাৰ কি হ'ব ৰং হ'ব ঠিক আছে আমাক কি দিছে কাৰেক্ট দিছে তো এইটো ৰং হ'ব দিছ ইজ ফলছ অ'কে দেন আপোনাক কি কৈছে দ্য ষ্টেটিউটছ অফ 1954 ডিড নট এলাউ গ্ৰাণ্টিং ভাৰতৰত্ন এৱাৰ্ডছ টু পষ্টুমাছলি য়েছ এইটো ট্ৰু যে 1954 যিটো ষ্টেটিউট আছিলে সেইটো ষ্টেটিউটছত কি আছিলে পষ্টুমাছলি মানে মৃতকক কি কৰা আছিলে এৱাৰ্ড দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা নাছিলে বাট 1955 অনৱাৰ্ডছ পষ্টুমাছলি আমাৰ কি হৈছে এমেণ্ডমেণ্টৰ পিছত আহি গৈছে তো ইয়াৰে তলৰ কোনটো ওপৰৰ কোনটো শুদ্ধ আপুনি ক'ব 2 নম্বৰটো শুদ্ধ তো অনলি 2 তো আশা কৰোঁ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আপুনি কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ বেল বটনটো আৰু ছাবস্ক্ৰাইব কৰি থ'ব বহুত বহুত ধন্যবাদ